গতিকে তুমি মোক চানডে চানডে ভাত খাব মাতিবা আৰু যাব ওলাইছোঁ ফুৰিবলৈ যিহেতু মা মোৰ ৰুমত আহিছে আৰু মা অকল নহয় আজি মাৰ লগত মাহীকো লৈ যাম মাহী গণেশগুৰিলৈকে আহিব আৰু আমি ইয়াৰে পৰা যাম এতিয়া গণেশগুৰিলৈকে তাৰ পৰা মই ইহঁতক ক'ত ক'ত ফুৰা আপোনালোকক দেখুৱাই আছোঁ গতিকে বলক মোৰ লগত আমি মাহীক লগ কৰিলোঁ আৰু মাহী আৰু মা লগ পায়ে যি কথা পতা আৰম্ভ কৰিলে সেয়া আৰু শেষ নহয় এতিয়া মাহী মা কথা পাতি আছে আৰু মই এইদৰে সিহঁতৰ লগত বাছত উঠিবলৈ গৈ আছোঁ আৰু অকলে অকলে বাছত মই বহিছোঁ আৰু মাহী আৰু মা বহিছে আগত মানে মোৰ আগফালৰ ছিটত গাড়ীত বহিয়ে মই ভাবি ল'লোঁ যে আমি বিশাল যাম আৰু এয়া আহি পালোঁ বিশালত কাৰণ মা আৰু মাহীৰ কিবা শ্বপিং কৰিব আছিলে এই ভণ্টিৰ কাৰণে মোৰ নিচিনা বিশালত গৈ কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবচোন আৰু ইহঁতৰ লগত শ্বপিং কৰিব আহি মোৰো লাভ নোহোৱা নহয় পিছে এয়া বেগ এটা পালোঁ আৰু এই বেগটো মা আৰু মাহীয়ে মোক দিছে যে তই লৈ ল অফিচত যাব পাৰিবি আচলতে বিশালত খুব কম দামতে ঘৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ পোৱা যায় সেয়ে মা আৰু মাহীক মই ইয়াতে লৈ আহিছোঁ আৰু আমি প্ৰায়ে বিশালত ঘৰত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ কিনিবলৈ যাওঁ বাকী শ্বপিং মলত যিমান দাম বিশালত বহুখিনিয়ে কম হয় আমাৰ সকলো কিনা হৈ গ'ল আৰু এয়া শাৰী পাতি আছোঁ আৰু আটাইতকৈ মোৰ বেয়া লগা কামটোৱে হৈছে এয়া শাৰী পাতি থকাটো আৰু বস্তুখিনি পে' কৰা হ'ল আৰু তাৰপিছত আমি ওলাই আহিলোঁ এইদৰে কিবা এটা খাবৰ কাৰণে প্ৰথমতে ফুৰাৰ আগতে পেট পূজাটোও ডাঙৰ হয় ন পেট পূজা কৰা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ নেহেৰু পাৰ্কত মা আৰু মাহী এই দুগৰাকী মানুহ মোৰ জীৱনত আটাইতকৈ প্ৰিয় মানুহৰ ভিতৰত অন্যতম ফাইনেলি এইবাৰ আমি নেহেৰু পাৰ্কত আহিছোঁ বাপেকে যাব দি আছে আৰু এইবাৰ ইহঁতক লৈ আনিছোঁ মই নেহেৰু পাৰ্ক দুয়োগৰাকী ঘৰৰ পৰা নোলোৱা মানুহ এয়া ফুৰাবলৈ লৈ আনিছোঁ মই এতিয়া কমেণ্ট দিয়া কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে য়েছ আমি বোলে কাৰ লগত বহো মোৰ লগতে বহ তহঁত দুটা পৰিৱেশটো বৰ বেছি ভাল লাগিছে আপোনালোকে আজৰি সময়ত আহিবচোন নেহেৰু পাৰ্কলৈ আপোনালোকৰ মনটো বৰ বেছি ভাল হ'ব বিয়ালে পাতিয়ে যাব ये मैं हूँ ये मेरी मम्मी है और ये मेरी मासी जी है এই শিশুকেইটাই খেলি থকা দেখি নিজৰ শৈশৱলৈ উভতি যাবৰ মন গ'ল আমিনো সৰুতে কম উৎপাত কৰিছিলোঁনে শৈশৱৰ বহু স্মৃতি আজিও মনত একেবাৰে সজীৱ হৈ আছে আৰু ইহঁতক দেখি আকৌ এবাৰ শৈশৱলৈ উভতি যাবলৈ মন কৰিছে মায়ে বেছিকৈ ফটো উঠি য'তে যায় মই ফটো উঠিবই নাপাওঁ মাৰ লগত গ'লে কেতিয়াবা আপোনালোকৰ আপোন মানুহবোৰক এনেকৈ ফুৰাবলৈ লৈ আনিবচোন বহুত বেছি ভাল পায় সিহঁতে আজি মা আৰু মাহীক ফুৰাবলৈ আনি এই বস্তুটো মই উপলব্ধি কৰিছোঁ কাৰণ সিহঁতে সদায়েই নিজৰ ঘৰত আমাৰ কাৰণে সময় উলিয়াই বা ঘৰৰ কামত ব্যস্ত হৈ থাকে এদিন যদি সিহঁতৰ কাৰণে অকণমান সময় উলিয়াওঁ তেওঁলোকে বহুত বেছি ভাল পায় এতিয়া পাৰ্কখন মানে মাজতে বন্ধ কৰি কিনে যে মানে মুকলি কৰিলে এতিয়া বেছি ধুনীয়া হৈ গৈছে পানীৰ এইবিলাক পানীৰটো ভাল লাগিছে ন কালাৰটো চেঞ্জ হৈ যোৱা নে এতিয়া যাওঁ মানে মই আজি ফুৰালোঁ গম পাইছা পালোঁ ধন্যবাদ আৰু কেতিয়াবা ফুৰিম আকৌ আহিম আকৌ আৰু পৰীক্ষাৰ পিছত আহিলে তই বন্ধত গতিকে তুমি মোক চানডে চানডে ভাত খাব মাতিবা আৰু ফুৰাম চানডে সদায় কিছু আজি আমি থাকোৱে আগতে বৃহস্পতিবাৰ আছিলে তেতিয়া মোক কৈছিলে মই পনীৰ খাব যাওঁ মই মোক সদায় জোকাই তই পনীৰ খাব এতিয়া মাছ খাব যাওঁ মাছ খাব যাবা এতিয়া মাছ খাব যাওঁ এইবাৰ আৰু ৰক্ষা নাই আৰু মাছ খাব বন্ধ পালে ডাইৰেক্ট খাব যাম আৰু মই মাছ খাব এতিয়া ডাইৰেক্ট যামে ন উঠি যাওঁ আৰু এবাৰ ইমান দিন নামি নাযাওঁ
কি কৰিবা এতিয়া তোমালোকে ইয়াতে ফটো মই আৰু ফটোগ্ৰাফাৰে হৈ আহিছোঁ তহঁতে আজি একদম ওচৰলৈকে নাযাবা ইয়াতে ৰখা গৰু দুটাৰ কাজিয়া লাগিছে এইবাৰ আকৌ চাহ খুৱাব বোলে বহুত খোজ কৰাইছোঁ চাহৰ ভাগৰটো আমাৰ কানিয়া মানুহ নহয় আমি চাহ নকৰিবি চাহৰ কানিয়াল চাহটো খাওঁ এইটো মই খোৱাওঁ তহঁতি খোৱালি এতিয়া লাষ্টত একাপ চাহ খাওঁ হেল্ল' অহাই নাই ঘৰতে গৈ আন্ধাৰত আহিবলৈ দিৱালী দিৱালী লাগিছে ন আন্ধাৰ হৈ গ'ল নিশাৰ গণেশগুৰি এয়া মৰম মহাৰ আপুনি ৰখি আছে আপুনি ৰখি আছে মোক কৈছে আৰু ৰুম আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হয় মই ৰেষ্ট লওঁ আৰু মা একদম ফ্ৰেছ হৈ কিনে খোৱাত লাগি গ'ল আৰু মাহী আৰু মহাও ঘৰত গুচি গ'ল আৰু আজি আছিল ব্লগটো এয়াই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই